নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আজি মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ ঘৰৰ মন্দিৰৰ পৰাই সেৱা জনাই। আৰু আজি হৈছে শাওনৰ শেষৰটো সোমবাৰ, সেইকাৰণে আমি ভাবিলোঁ আজি নলবাৰীত থকা বিল্লেশ্বৰ দেৱালয় যাম বুলি। বহুতে ইয়াৰ মানুহে বহুতে বেলশ্বৰ মন্দিৰ বুলি কয়, আমি যিহেতু আঁতৰৰ সেইকাৰণে বিল্লেশ্বৰ দেৱালয় বুলি কৈছোঁ। তাতে এখন মোৰ কণমানিজনীৰ কাৰণে এখন শৰাই আগবঢ়াই থৈছিলোঁ, সেই শৰাইখন দি আহিম আৰু লগতে এযোৰ পাৰ আগবঢ়াই দিছিলোঁ, সেই পাৰযোৰ উৰাই দিম বুলি ভাবিছিলোঁ। মন্দিৰতে দিম, তেখেতসকলে মন্ত্ৰপাঠ কৰি কিনি উৰাই দিব। এক মাহৰ পিছত আজি মন্দিৰত যাম আৰু ঘৰৰ মন্দিৰটো এক মাহৰ পিছত সোমাইছোঁ, কাৰণ মোৰ কণমানিজনী হৈছিল। কণমানিজনী আগষ্টৰ 10 তাৰিখে এক মাহ সম্পূৰ্ণ হ'ল। সকলো নীতি নিয়ম কৰিলোঁ, কৰাৰ পিছত মন্দিৰত সোমাইছোঁ আৰু আজি মন্দিৰতো যাব ওলাইছোঁ এক মাহৰ পিছত। আজি চাগে মন্দিৰত বহুতেই মানুহ হ'ব, কাৰণ আজি শাওণ মাহৰ শেষৰটো সোমবাৰ। আপোনালোকক দেখাম। তো মা ভগৱতীৰ ওচৰত এয়াই প্ৰাৰ্থনা জনাম যেন পৃথিৱীৰ সকলো ৰাইজকে যেন সদায় ভালে কুশলে ৰাখে, মায়ে দয়া কৰে, সেইটোৱে আশীৰ্বাদ কৰিম, সেইটোৱে সেয়া। আহি আছোঁ মন্দিৰত। এয়া কাষত মোৰ মানুহগৰাকী আৰু পিছফালে আছে মোৰ শাহুমা আৰু মোৰ ৱাইফৰ বায়েক। আহি আছোঁ, আপোনালোকক দেখাম, সকলো চাই থাকিব। মোৰ মানুহগৰাকীয়ে ভিডিঅ'ত উঠিব লাজ কৰিছে। এতিয়া আহি আছোঁ নলবাৰী টাউনৰ পৰা 5-6 কিলোমিটাৰমান আহি পেলাই আমি আপোনাৰ এইখন বিহামপুৰ চক বুলি কয়, এইটো পালোহি। এবাৰ চিধা গ'লে সৰ্থেবাৰীৰে চামতা যাব পাৰি, আৰু আমি যাব লাগিব বিল্লেশ্বৰ দেৱালয় লেফ্ট ছাইডে। আমি লেফ্ট ছাইডে সোমাই আহিলোঁ, চিধাই গ'লে সৰ্থেবাৰীৰে চামতা পাব। বুট মগু ল'লোঁ, ফল মূল ল'লোঁ, ফল মূল লৈ মেলি এয়া আমি মন্দিৰৰ ভিতৰত এয়া সোমাই আহিছোঁ। আপোনালোকে দেখা পাইছে আজি বহুত মানুহ হৈছে, আপোনালোকে দেখা পাইছে। এয়া বাহিৰৰ পৰিয়ালে এয়া বিল্লেশ্বৰ দেৱালয় পাই গ'লোহি, দেখা পাইছে মন্দিৰভাগ। আজি বহুত মানুহ আছে ইয়াতে। আমি ধূপ চাকি ধুনীয়াকৈ জ্বলালোঁ, জ্বলাই মেলি শৰাই চৰাই আগবঢ়ালোঁ। শৰাই চৰাই আগবাঢ়ি ভাবিলোঁ এটা ভিডিঅ'কে বনাই লওঁ, আপোনালোকক দেখাওঁ সকলো পৰিৱেশটো। এয়া মেইন মন্দিৰৰ পৰা বাহিৰৰ পৰিৱেশ দেখা পাইছে আপোনালোকে। আপোনালোকে দেখা পাইছে ইয়াতে কিমান ডাঙৰ ডাঙৰ মাছ আছে। ৰঙা ৰঙা এইটো কি মাছ বাৰু বন্ধুসকল, আপোনালোকে জনাবচোন কমেণ্ট কৰি। এতিয়া কিমান ডাঙৰ ডাঙৰ মাছ আছে, বহুত মাছ আছে ইয়াতে। আৰু ইয়াতে আপোনাৰ এইটো কি বুলি কয়, ৰাজহাঁহো আছে। আপোনালোকে দেখা পাইছে এয়া অলপ ৰাইজক ভোগ বিলাই অলপ সহায় কৰি দিছোঁ মন্দিৰৰ কমিটিক। দেখা পাইছে বহুত ভাল লাগিছে আজি ভোগ বিলাই ৰাইজক, এনেকৈ যে বিলাবলৈ সুবিধা পাম ভবাই নাছিলোঁ। শেষত সকলোকে ভোগ বিলাই মেলি আৰু ময়ো খাই ল'লোঁ ভগৱানৰ সেই শিৱ বাবাৰ ভোগকণ। খুব ভাল লাগিল খাই, খুব ধুনীয়াকৈ একদম কাঁহী একদম চাফা কৰি আহিলোঁ। শৰাইভাগো দিলোঁ আৰু পাৰযোৰ মন্ত্ৰপাঠ কৰি এৰি দিলোঁ। তাৰপিছত এতিয়া সময় হৈছে 3টামান বাজিল। আমি যিহেতু ভোগ আগবঢ়াইছিলোঁ, সেই ভোগখিনি আমি ধুনীয়াকৈ তাতে কুপন লৈ পেলাই আমি ধুনীয়াকৈ ভোগখিনি খালোঁ। খাই পেলাই এতিয়া আজৰি, আমি সকলো এতিয়া ঘৰত যাব ওলাইছোঁ। আপোনালোকক দেখালোঁ। আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই জনাইছোঁ সকলোকে।